Hi guys, স্বাগতম জনাইছো মৌচুমী চেতিয়াৰ অন্য টি ব্লগলৈ আপোনালোক সকলোকে। আজি কাতি বিহু সকলোকে মোৰ ফালৰ পৰা হেপী কাতি বিহু। এতিয়া পাইছে আবেলি 4টা বজাত। পিঠা পনা লাড়ু মিঠৈ বিনি বনাই ৰেডি হলো। গধূলিয়ে চাকি দিবৰ কাৰণে আকৌ গা চা ধুই পিনানি যোৱাকালি আমি ঘৰ আহি পালোহি। ভাবিছো আজি বিহুৰ ব্লগ এটা বনাও আমাৰ ঘৰৰ সকলোকে দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ। এতিয়া আমি পথাৰলৈ আহি আছো চাকি দিবৰ কাৰণে। ইয়া আগত গৈ আছে ঋষিত আৰু দৃশ্য লাহে লাহে বলা। পথাৰত ধানবোৰ একদম বহুত ওখ ওখ হ'ল দেই। পুখুৰীত পৰি যাবা। সেইডোখৰতে ভাল হ'ব। আমাৰ চাকি জ্বলাই হৈ গ'ল। এয়া আমি তুলসী গছৰ তলত চাকি দিলোঁ, ধূপ জ্বলালোঁ আৰু এয়া বুট মগু নাৰিকল এনেকৈ আগবঢ়ালোঁ। আমাৰ ঋষি ঋষৱে প্ৰাৰ্থনা কৰিলে ন। এইফালে আছে বৌ প্ৰাৰ্থনা কৰিলোঁ আমি। এইফালে আছোঁ মই। প্ৰাৰ্থনা কৰিলোঁ ন। এতিয়া আমি নাৰিকল বুট খামগৈ। ইমান ধুনীয়াকৈ চাকি গছ জ্বলিছে। তুলসীৰ তলে তলে মৃগ পহু চৰে তাতকৈ দেখি ৰামচন্দ্ৰই হৰধনু মাৰে। এয়া আমি পদূলি মুখতো চাকি জ্বলালোঁ। আহা বেটা আহা, আন্ধাৰ হ'ল আহা আহা ব'লা। ভিতৰলৈ এয়া পাপাই বম বাবা দেৱালী লাগিলেই আৰু ফুটাব। গিলাচত নালাগে। হাতত নুফুটাবা। ৰকেট আনিছা নি? আমাৰ ৰাতিৰ ৰুটি ভাজি হৈ গ'ল। খুৰা খুৰীহঁত আহিছিলে, খুৰা খুৰীহঁতে খাই আছে। চাওঁগৈ বলক খুৰা খুৰীহঁতক দেখাম। আমাৰ খুৰা খুৰীহঁতে খাই আছে। খুৰা কেনেকুৱা হৈছে খাবলৈ পুৰি? এই আমাৰ দেউতা আছে লগতে। এয়া সৰু খুৰী, এয়া ডাঙৰ খুৰী এফালে কৈ দিয়ক। লাজ কৰিছে। সৰু খুৰী এফালে চাই দিয়ক। খাই আছে। আজি আমাৰ বিহু বুলি সকলোৱে একেলগে ৰুটি ভাজি খাইছোঁ। কালি ৰাতি বহুত দেৰি হৈ গ'ল, পিছত আৰু ভিডিঅ' কৰা নহ'ল আৰু ভাবিছোঁ আজি ৰাতিপুৱাই ব্লগটো সামৰণি কৰি দিওঁ। কালি ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি দিব, কমেণ্ট কৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই কৈ দিয়া। বাই 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 বাই। আহিছে ভাইটিও আহিছে। বাই বাই কৈ দিয়া। বাই বাই।